धनन्जय माने धोन आर्जिनो हानाय। परिवर्तन सरकार माने खालि बर्तन। जोंनि थांखिया सोरबा दैदेनगिरि बायदि उदै देरहोनाय माहाजोन जानाय नङा। बेफोरनो जादों प्रहलाद ब्रह्मनि गोख्रों राव। नंगौ, बिपिएफ दोलोनि सासे गोख्रों दैदेनगिरि प्रहलाद ब्रह्म बिथाङा खौरांगिरिनि गेजेरजों इएम धनन्जय बसुमतारीनि हेंथायै माखासे गोख्रों बाथ्रा बुंथिदों। बिथां प्रहलाद ब्रह्मआ गोख्रों रावजों बाथ्रा बुंथिदों दि धनन्जय माने धोन आर्जिनो हानाय। इएम धनन्जयआ माबोरै धोन आर्जिनो हागोन, माबोरै रायजो राजाखौ थगायनो हागोन बेखौल' मिथियो। माहाजोना माहाजोनैनो थाबाय थानाय आरो गोरिबा गोरिबैनो थाबाय थानाय, बेनो इउपिपिएलनि थांखि होनना गोख्रों रावजों बाथ्रा बुंथिदों बिथां प्रहलाद ब्रह्मआ। आरोबाव बिथां प्रहलाद ब्रह्मआ बुंथिबावदों दि परिवर्तन सरकार माने खालि बर्तन। जेबो गैया। धनन्जय बसुमतारीया दोलोखौ गारनानै थांबाय, नाथाय रायजो राजाफोरा धनन्जयजों थांफायाखै। धनन्जय बसुमतारीनि दोलो नागारनाया जोंनि थाखाय गेदेर बाथ्रा नङा। जुदि बेफोरबायदि नेता जोंनि बिपिएफआव दंबावोब्ला गारनानै थांथों। जोंनो नेतानि गोनांथि गैया, जोंनो रायजो राजाखौसो नांगौ। जोंनि थांखिया सोरबा दैदेनगिरि बायदि उदै देरहोनाय माहाजोन जानाय नङा होनना गोख्रों रावजों बाथ्रा बुंथिदों बिथां प्रहलाद ब्रह्मआ। बेनि अनगायैबो बिथां प्रहलाद ब्रह्मआ मा गोख्रों बाथ्रा बुंथिबावखो फै जों आबुङै मिथिना लानि। ব্যর্থ নেতা খালি ধনঞ্জয় মানে খালি ধন কেনেকৈ জয় কৰিব লাগে সেইটোৱে জানে। কেনেকৈ টকা আৰ্জিব লাগে, কেনেকৈ আত্মসাৎ কৰিব লাগে, ৰাইজক কেনেকৈ ঠগাব লাগে এইটোৱে। ধনঞ্জয় মানে একেদৰে মানে মাহাজনে মাহাজন হৈ থাকিব, গৰীব মানুহ গৰীব হৈ থাকিব। এইবিলাকে আজি ইউপিএফৰ উদ্দেশ্য আৰু লক্ষ্য। পৰিৱৰ্তন চৰকাৰ মানে খালি বৰ্তন, একোই নাই। যদি ইয়াত আকৌ যদি ইউপিএফএলৰ চৰকাৰ হয়, বিজেপিৰ যদি চৰকাৰ হয়, আকৌ আমাৰ মানে গৃহহাৰা মানুহবিলাকক আজি উচ্ছেদ কৰিব। এখেতসকলে আমাৰ মাইনৰিটিসকলক, আমাৰ ট্ৰাইবেলসকলক উচ্ছেদ কৰিব, এইটো স্পষ্ট। ফৰেষ্টত যিসকল বসবাস কৰিছে, খাচ মাটিত বিজিআৰ জলাশয় মাটিত যিসকল বসি আছে, এখেতসকলক উচ্ছেদ কৰা 1 নম্বৰ এখেতসকলৰ কাৰ্যসূচী। নিশ্চিত 100%। যোৱাবাৰতো আমি জিকিছোঁ, এইবাৰতো জিকিম। আজি ধনঞ্জয় বসুমতাৰী আজি মানে গদ্দাৰ বুলি ক'ব লাগিব। ই ফাটি এৰি গৈছে, কিন্তু ৰাইজতে যোৱা নাই না, ৰাইজে যোৱা নাই। তো আজি ধনঞ্জয় বসুমতাৰী পাৰ্টি এৰি গৈছে, আমাৰ ডাঙৰ কথা নাই। আৰু এনেকুৱা যদি কোনোবা নেতা আছে আমাৰ বিপিএফত, ওলাই যাব পাৰে। আমাক কোনো নেতাৰ দৰকাৰ নাই, আমাক ৰাইজকহে লাগে। আমি ৰাইজৰহে কাম কৰিম। কোনোবা নেতাৰক ফেট ডাঙৰ কৰা, মাহাজন কৰা, এনেকুৱা আমাৰ উদ্দেশ্য নাই। আমাৰ ৰাইজকহে কেনেকৈ বা আগুৱাই লৈ যাব পাৰোঁ, আমাৰ যুৱসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, মহিলাসকলক কেনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ, এইটোৱেই আমাৰ লক্ষ্য। বসুমতাৰী হোৱাৰ পিছত কি এই সুইট গেট অঞ্চলত কি ডেভেলপ হোৱা নাই নেকি? আপুনি আজি আমিতো দেখা নাই, বহুতবাৰ আহিছোঁ, আমি দেখাই নাই। ৰাস্তাবিলাক ভালে হোৱা নাই। মই মাত্ৰ আহিলোঁ, চেন গ্ৰেভেল এটা পৰা নাই। এইটো বাৰিষা হ'লেতো মানে যি অৱস্থা হ'ব, এইটো বোকা হৈ যাব, এইটো আমি দেখি আহিছোঁ। মাত্ৰ ব্যৰ্থতা নেকি? ব্যৰ্থ নেতা খালি ধনঞ্জয় মানে খালি ধন কেনেকৈ জয় কৰিব লাগে সেইটোৱে জানে। কেনেকৈ টকা আৰ্জিব লাগে, কেনেকৈ আত্মসাৎ কৰিব লাগে, ৰাইজক কেনেকৈ ঠগাব লাগে, এইটোৱে। ধনঞ্জয় মানে একেদৰে মানে মাহাজনে মাহাজন হৈ থাকিব, গৰীব মানুহ গৰীব হৈ থাকিব। এইবিলাকে আজি ইউপিএফৰ উদ্দেশ্য আৰু লক্ষ্য। ইয়াৰ কেনেকৈ লুটি পুটি খোৱা যায়, এই আঁচনিবিলাকে বনাই থাকে। ইয়াৰ কাৰণে ডাঙৰ মিটিং পাতে। মানে এটা লাঞ্চ পেকেটৰ নামত 20 টাকাৰ লাঞ্চ পেকেট দিব, তো 200 টাকা বনাই দিব। এসাঁজ ভাতত 1000 টকা হিচাপ দিব, এনেকুৱাই আৰু কি এখেতসকলক।